বৰলা কি প্লেন আছে তোৰ? কি প্লেন শুনা পালিও তই? মই শুনা পাইছো তই ছোৱালী চাব যাবি বোলে। ভাই ঠিক শুনিছ চেঙেলি। আৰু কিমান বৰলা হৈ থাকিম? তোৰ নামেই বৰলা হয়, তোৰ লাইফটোৱে বৰলা থাকিবি নেকি মোৰ সন্দেহ হৈছে। সেইটোৱে ভয় কৰিছো মই, সেইবাবে ছোৱালী চাব যাম কালি। ময়ো যাম, মোক নিনিয় নেকি তই হা? না 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 না, যোনটো ঠিক আছে না তোক লৈ গ'লে তই সেইটোও বৰবাদ কৰি দিবি। ফাল্টু কথা নকবি, মই যাম তো যামেই। নালাগে ভাই, তই মোৰ বিয়াতে আহিবি প্লিজ। মই তোৰ দোস্ত হয়, দুশ্মন নহয়। মই যাম তো যামেই, বাছ ইমান হ'ল। তই ৰেডি থাকিবি, ময়ো যাম তোৰ লগত। ঠিক আছে ভাই, ঠিক আছে। কিন্তু কেলা বাল, তই যদি কিবা গৰ্বৰ কৰ না তাতেই কেলা গৰুৰ নিচিনা পিটিম। নকৰো বৰলা, নকৰো ভাই, বিশ্বাস কৰ না বে। অ'কে ঠিক আছে দে। চাবি ভাই চেঙেলি, কিবা যদি হওঁ না এবাৰ মই লাইফ টাইমৰ কাৰণে বৰলাই টেগটো লাগিয়ে যাব। বৰলা বেকাৰ টেনচন নলবি না, চেঙেলি আছে নহয়। সেইটোৱেতো মোৰ ভয়। অৰি শুনিছানে? কি হ'ল কওক, কিয় তেতে ফালি আছে আপুনি? নাজানা নেকি আমাৰ মাজনীক আজি ল'ৰা চাব আহিব যে? হয়, সেই বস্তুবিলাকেতো ৰেডি কৰি আছো ন। আমাৰ মাজনী ক'ত আছে? তাই ৰেডি চেডি হৈছে নে নাই? তাই ৰেডি হৈ আছে বৰ্তমান। পিছে জুৱেক খাবৰ কাৰণে কি কি বন্দবস্ত কৰিছে তোমালোকে? এই যে আপুনি খাওঁ খাওঁ কথাই কৈ থাকে, প্ৰথমে আহি লগতে দিয়ক। 1 month later বৰলা আমাক স্বাগত কৰিবৰ কাৰণে কোনো নাই দেখোন। ৰং ঘৰততো সোমোৱা নাইতো আমি। নহয় ঠিক ঘৰতে আহিছো, মই মাতি আছো। আহিলা নেকি তোমালোকে? আহা আহা বহা। আপুনি কনা নেকি? আমি ইমান দেৰি পাই ৰখি আছো, আপোনাৰ মাতিব লাগে নাজানে নেকি? চুপ থাক চেঙেলি, কি কৈ আছ তই হা? নহয় খুৰা, আহি পাইছো আমি জাষ্ট এতিয়াই। ঠিক আছে, বহা 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 বহা। হেৰি শুনিছানে, তেওঁলোক আহি পালেহি। তোমালোকে আহি পালাহি নেকি? হয় খুৰীয়ে আহি পালোহি আৰু। পিছে কইনা ক'ত? ৰবা, তাই আহি আছে। শুনিছানে নাই, মাজনীক মাতি দিয়া আকৌ। ক'ত আছে তাই? ৰবা মাতি দি আছো, তাই ৰেডি হৈ আছে ন। দৰাজ আহিছে বুলি চাবলৈ একদম মেকআপ কৰি আছে একদম। কিয় মেকআপ কৰিলেহে ধুনীয়া হয় নেকি? ঐ চেঙেলি, কি কথা কৈ আছ তই এইবিলাক হা? নহয়, মাজনী ধুনীয়া হয়, বেছি মেকআপ নকৰে তাই। এটা কথা কোৱা, তোমালোকে কৰা কি? মই বেংকত কাম কৰো খুৰা। ভাল দেখোন। আৰু এখতে কি কৰে? মই চুৰ কৰো। মানে কি ক'লা? বুজি নাপালো। খুৰা মই বেংকতে কাম কৰো, ইণ্টাৰেষ্ট লোৱা ডিপাৰ্টমেণ্টত। ঠিক কৈছিলা, তুমি চুৰেই হয়, ৰাইজৰ পৰা লুকা। খুৰা, কইনাজনী ক'ত? কইনাজনী ক'ত? দেখাই পোৱা নাই দেখোন। ক'ত আছে তাই? অলপ দেৰি ৰখা, আহি আছে। কিমান ৰখিম আৰু, আহা পৰা ৰখিয়ে আছো দেখোন। দেখাব জল্দি। আহি আছে। ইমান অধৈৰ্য কিয় হৈছা তুমি? ঐ তোৰ কি হৈছে হা? ছোৱালী চাব মই আহিছো, তই ইমান উত্তাবিলাক কিয় হৈছ? আৰু বৰলা মোক না কিবা ডাউটে হৈছে। আকৌ তোৰ কি বালৰ ডাউট হৈছে তোৰ হা? মোক না লাগিছে ছোৱালীজনী নাই হপায়। নাই? কি নাই? ক'ত গ'ল তাই হা? তই কেনেকে জানো? নহলে ইমান দেৰি ছোৱালীটো আহি যায় ন। উঠনিৰ পৰা আহিলো, দেখাই পোৱা নাই। অকল কথা পাতি আছে, উল্টা পুল্টা আমাক কুৱেশ্যন দি আছে। মোক লাগিছে তই এবাৰ বৰলা হলি আৰু বৰলাই থাকিবি নেকি লাগিছে আৰু। কুকুৰ মুখ, তোৰ চোৱা মুখখনৰ কথা নকবি দেই, মোৰ ভয় লাগে। মোক লাগিছে হয়, তই এবাৰ সুধিছা ক'ত আছে তেওঁ। খুৰা, আমাৰ দেৰি হৈছে। ক'ত তেওঁ? চাই পিনে যাওঁ বুলি ভাবিছো আৰু। অলপ দেৰি ৰখা, আহি আছে তাই। শুনিছা নাই, মাজনী ক'ত আছে? আছে নে নাই তাই ঘৰত? তেওঁলোকে দেখোন বহুত দেৰি পৰা ৰখি আছে। ৰবা, চাই আহি আছো। গৈছে, ৰবা মাতি দিবৰ কাৰণে। হেৰি শুনিছানে নাই? এটা প্ৰব্লেম হৈ গ'ল নহয়। কি হ'ল? কিয় মাতিছে যাওকচোন, চাওক গৈ কিবা হ'লে নেকি? তোমালোকে 1 মিনিট বহা, মই আহি আছো। কি হৈছে কোৱা, কি হ'ল? মাজনী ক'ত? সেইটো মই চাই আছো, মই তাইক দেখা নাই। ক'ত বা গ'ল? কি হ'ল? ক'ত গ'ল তাই? তাইক মই দেখোন দেখিছিলো উঠনি। তাইক মই কৈছিলো যে তোমাক দৰা চাব আহিব বুলিকে। তাই ক'ত? বৰলা ক'ত গ'ল তেওঁলোক? 1 মিনিট বুলি কৈ আমাক বহুত দেৰি কৰিছে। মোৰ ভয় লাগিছে বে চেঙেলি, কি বা হৈছে? বৰলা কিবা গড়বড় আছে, কিবা গড়বড় আছে। মাজনী, মাজনী ক'ত তুমি? ক'ত আছা? মাজনী ওলাই আহা, লুকা ভাকু নেখেলা টাইম নাই এতিয়া, আহা। মানুহটো যে পালো মই, এই মাজনী লুকা ভাকু খেলিব? তাই সৰু পোৱালি হৈ আছে। তাই গ'ল পলাল তাই। পলাল? ক'ত পলাল? ক'ত? তাইতো মোক একো কোৱা নাই। তাই ক'ত ভাল পচন্দ পোৱা আছিল নেকি? এতিয়াও বুজিব পৰা নাই এখেতে।
তোমাৰ মাইনা তোমাৰ মাজনী পলাল নিজৰ ভাল পোৱাৰ লগত। বৰ মাজনী কৈ থাকা তুমি হা। এতিয়া পস্তুবা তুমি অলে তলে যাব দিয়া, একো কথা নুশুনা। মই ৰখালে আৰু কোৱা নাই যাব দিয়া। ছোৱালী মানুহ হয়, বিশ্বাস কৰিব পাৰি। এতিয়া বা দিছে, ভলুকা বা। এতিয়া মোক বেয়া লাগিব যে এই ল'ৰাকেইটা যে আহিছে চাবৰ কাৰণে। তোমাক কি ক'ম বুলি কে এতিয়া যোৱা তুমি কোৱাগৈ। এনেকুৱা হ'ব নোৱাৰে, মাজনী মোক এনেকুৱা কেতিয়াও কৰিব নোৱাৰে মোৰ লগত। ঐ চেঙেলী কুকুৰ, মোক তোৰ এনেকে কথা নকবি না, মোক ভয় লাগি আছে। প্লিজ ভাই প্লিজ, মনে থাক। বেং মনে থাকিম, মই সঁচা কথা কৈছো তোক। তই বৰলাই থাকিবি। তোৰ লাইফত ছোৱালী আহিব, কিন্তু আৰু সেইটো স্পীডতেই গুচি যাব। নাই এনেকুৱা হ'ব নোৱাৰে। এবাৰ ছোৱালী আছে আহিম বুলি কৈছো না, আহিব। বাল আহিব ছোৱালী তোৰ লাইফত, বাল আহিব বৰলা। তই বৰলাই থাকিবি, তই যিমানেই ট্ৰাই কৰিবি সিমানেই তই দূৰলৈ গুচি আহিবি, কাৰণ তোৰ নামটোৱেই হৈছে বৰলা। যি ক ভাই, আজি ছোৱালী চাই যামেই মই। ছোৱালী থাকিলেহে চাবি, ইমান দেৰি কৰিছে নিশ্চয় কিবা গৰ্বৰ আছে বৰলা, নিশ্চয়। মই কি ক'ম তেওঁলোকক, ব'লা তুমিয়ে কৈ দিয়া। মই কম, মই কৰিছে হৈছে কাৰ কাৰণে? তোমাৰ কাৰণে নাই। যোৱা তুমি কোৱাগৈ। মোকো লাগিছে এনেকুৱা চেঙেলী, কি হ'ব মোৰ, কি হ'ব? কি হ'ব? তই বৰলা হয়, বৰলাই থাকিবি আৰু। সঁচাকে মই বৰলাই থাকিম নেকি? কি সঁচাকে? মই মিছা কথা নকওঁ বৰলা, তই বৰলাই থাকিবি। অ খুৰা, ক'ত আছিলে ইমান দেৰি? কি হ'ল? কইনা ক'ত? কিবা এটা হ'ল ন, কেনেকে ক'ম মানে সেইটোৱে মই ভাবি আছো। কি মানে লগাই আছে? ডাইৰেক্ট কওক না, ছোৱালী পলাল নেকি? খুৰা কওক, এইটো মিছা কথা হয় বুলিকে। কওক মিছা কথা আমি যি কৈছো এইটো। তুমি কেনেকে গম পালা যে আমাৰ ছোৱালী নাই বুলিকে? হয় আকৌ এবাৰ আকৌ বৰলাই থাকিলো মানে। বেয়া নাপাবা আৰু দিয়া, এনেকেই হ'ব বুলি মই ভাবাই নাছিলো। কিন্তু মইতো ভাবিছিলো এনেকুৱাই হ'ব বুলি, আৰু এনেকুৱাই হ'ল। কুত্তা বুঢ়া, হাৰামি বুঢ়া। তোৰ ছোৱালী তোৰ পলাল, তেনেহ'লে আমাক কিয় মাতিলি? ইমান দূৰ কিয় কামোৰ খালি তই হা ক? ইমান দেৰি কিয় কৈছে মোৰ ছোৱালী ধুনীয়া, মোৰ মাজনী ধুনীয়া, বৰ ধুনীয়া, বেছি মেকআপ নকৰে। এতিয়া ক'ত তাই ক'ত? কণ্ট্ৰল বৰলা, কণ্ট্ৰল। মই কি কৈছো, তই বৰলাই হৈ থাকিবি। মাফ কৰি দিয়া ভাইটিসকল, মাফ কৰি দিয়া। বাল কেলা বহুত হ'ল, এতিয়া বহুত হ'ল। আৰু আজিৰ পৰা ছোৱালী নাচাওঁ চা, বাল ছোৱালী নাচাওঁ। মই সন্যাসী হৈছো, আজিৰ পৰা মই সন্যাসী কৰিম। বৰলা নাও দাদা হ'ব। হম কেলা হম। কমচে কম ছোৱালী মৰম নাপালে নাই, কমচে কম ছোৱালীৰ পূজাটো কৰিব মোক বাবা বুলিকে। ঠিক আছে, বৰলা দাদা কি যে, বৰলা দাদা কি যে, বাবা বনাৰ লগে লগে চা ভক্তটো ওলাই গ'ল মোৰ। মই তোমাৰ ভক্ত নহয়, মই চেঙেলীৰ ভক্ত হয়। চেঙেলী কি এইটো? মই বুজি পোৱা নাই। মানে তাই ক'ব বিচাৰিছে, তই বৰলা থাকিলে তই থাক, কিন্তু মইতো বৰলা নাথাকো, মইতো চেঙেলীয়ে হয়। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, এণ্ড চাইডত থকা ঘণ্টাটো বজাই দিব।